নমস্কাৰ মই আজি উপস্থিত আছো কানুবাৰীত আৰু কানুবাৰীত মোৰ সৈতে দুজন ভাল বন্ধু আছে তেওঁলোক ভাল বন্ধু লগতে তেওঁলোক একোজন শিল্পী বুলিও ক'ব পাৰি তেওঁলোকে ভাল বাঁহী বজায় তাৰে এজনৰ এটা নতুন চেনেল খোলা হৈছে আৰু আনজনৰ ইতিমধ্যে চেনেল আছে তেওঁৰ ভিডিঅ' বনোৱা হ'ল লগতে ভাবিছোঁ তেওঁলোকৰ সৈতে কিছু বাৰ্তালাপ কৰোঁ এয়া মোৰ সৈতে আছে হেমন্ত লাহন হেমন্তৰে এটি নতুন চেনেল খুলি দিয়া আছে তোমাৰ চেনেলটোৰ বিষয়ে কৈ দিয়া নমস্কাৰ মই আজি নতুনকৈ চেনেল এটি খুলিছোঁ হেমন্ত ফ্লুট ষ্টাৰ বুলি গতিকে আপোনালোকৰ সহায় পালে ভাল লাগিব আৰু দীপজ্যোতি আপোনালোকৰ দীপজ্যোতি সকলো ফ্ৰেণ্ডলৈ মই সকলোকে স্বাগতম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপজ্যোতিক ধুনীয়াকৈ আশীৰ্বাদ কৰি যাব তাৰ লগতে আমি এতিয়া উপস্থিত আছোঁ কানুবাৰীত উপস্থিত আছোঁ মোৰ গুৰু বিমানজ্যোতি বৰুৱা তেওঁৰো এটি ইউটিউব চেনেল আছে তেওঁকো উৎসাহ দিব আশীৰ্বাদ কৰিব তেওঁ বিভিন্ন ঠাইত প্ৰগ্ৰেম কৰি আহিছে বিভিন্ন ধৰণে আমাৰ অসমৰ সুনাম কঢ়িয়াই আনিছে বিভিন্ন ধৰণত গতিকে আপোনালোক সকলোকে মই ধন্যবাদ আৰু অনুৰোধ জনাই আছোঁ যাতে আমি আগবাঢ়ি যোৱাত আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকে ধন্যবাদ এয়া হৈছে মোৰ বন্ধু বিমানজ্যোতি তোমাক মোৰ ইউটিউব চেনেল চৰাইদেউ ফিল্মছলৈ স্বাগতম জনাইছোঁ নমস্কাৰ তুমি অলপ দিনৰ আগতে ভাল ভাল প্ৰগ্ৰেম কেইটামান কৰিছিলা প্ৰথমতে কৈছিলা তুমি ত্ৰিপুৰাত কি প্ৰগ্ৰেম আছিলে তোমাৰ ত্ৰিপুৰাত আচলতে আমি অসমৰ হৈ বিহু উপস্থাপন কৰিবৰ বাবে গৈছিলোঁ আৰু ত্ৰিপুৰা গৈ সঁচাকৈ বহুত ভাল লাগিলে যদি আপোনালোক নাই যোৱা ত্ৰিপুৰা এবাৰ যাব আৰু ত্ৰিপুৰাবাসী খুব মৰম পালোঁ আচলতে খুব ভাল লাগিলে ত্ৰিপুৰাত গৈ হয় ত্ৰিপুৰাৰ পৰা ঘৰলৈ আহিলা ঘৰৰ পৰা আকৌ ক'ত গ'লা আকৌ ত্ৰিপুৰাৰ পৰা আমি অহাৰ পিছত কিছুদিনৰ পিছত আমি আকৌ ছিকিম গ'লোঁ ছিকিমৰ লাচুং বুলি এডোখৰ জেগা আছে লাচুঙত আমি এটি অনুষ্ঠান কৰিলোঁ তাতো আমি বিহুৱে উপস্থাপন কৰিছোঁ অসমৰ হৈ আৰু লাচুং খুব ধুনীয়া জেগা আচলতে খুব ঠাণ্ডা জেগা বহুত ধুনীয়া লাগিলে গৈ তাত বৰ সুন্দৰ পৰিৱেশ আৰু ইমান ধুনীয়া ধুনীয়া পৰিৱেশৰ মাজত থাকি আহিলা তাৰ ভিডিঅ' কিছুমান আছে চাগে তোমাৰ লগত হয় কিছুমান ভিডিঅ' ক্লিপ মই ধৰি ৰাখিছোঁ স্মৃতিস্বৰূপে ইয়াতে কওঁ মই দীপ মোৰ আচলতে বহুত পুৰণি বন্ধু হয় আমি বহুত আগতে লগ পাইছোঁ আৰু তাৰ জৰিয়তে মোৰ এটি চেনেলো খোলা হৈ গ'ল গতিকে দীপৰ চেনেলটো সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব
শেষত মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব সকলোৱে। লগতে দীপজ্যোতিয়ে যাতে সফল ৰথে আগবাঢ়ি যাব পাৰে তাৰ বাবে সকলোৱে মৰম কৰিব আৰু অসমৰ যাতে তেওঁ এজন প্ৰতিষ্ঠিত ইউটিউবাৰ হয় তাৰ বাবে সকলোৱে চেনেলটো লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। ধন্যবাদ।